सब्सक्राइब कर लीजिए आसाम बॉय ब्लॉग को और सामने थका घंटा को भी दबा दीजिए। ভিডিওটো মাত্ৰ এন্টাৰটেইনমেন্ট পাৰ্টছৰ কাৰণে বনোৱা হৈছে কোনো যেন গাত পাতি নলয় আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ। নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান কোনতই কোনময়। আজি আমাৰ কোনতই কোনময় বিশেষ ব্যক্তি আছে যি আমাৰ অতি মৰমৰ অতি স্নেহৰ আমাৰ মহিম বুঢ়া সৰি মহিম ককা মহিম বৰুৱা যিজনে ৰিসেন্টলি এটা ভিডিও বনাইছে আমাৰ এই গানটো তেওঁ অতি মজা এক্টিং কৰিছে মানে কি কম কেনেকুৱা এক্টিং কৰিছে আৰু এই আমাৰ মাজত মহিম বুঢ়া বৰুৱা নমস্কাৰ হয় ককা আপুনি মানে এই গানটোত যে এক্টিং কৰিছিলে এক্টিং কৰোঁতে আপোনাৰ যোনজন মানে দুদু পিংকে যে গানটোত এক্টিং কৰিছিলে আপোনাৰ ওচৰত যে আছিলে মহিলাজনী তেওঁ আপোনাৰ অৰ্ধাংগিনীনে কোন নহয় মানে মোক বনাই দিওঁ মানে মোৰ লগত ভিডিঅ' বনাবলৈ দুদু পিংকেটো হয় আপুনি আমাৰ ককা আইতাহঁতক মানে কি ক'বলৈ বিচাৰিব? মানে আমাক মোৰ মানে সমনীয়া বুঢ়া বুঢ়ীসকলক মানে মোক ক'বলৈ ওলাইছোঁ উঠি অহা আমাৰ ককা আইতাহঁতক আপুনি মানে আপোনালোকেও আপোনালোকৰ পুত্ৰহঁতক কওক আপোনালোককো এটা এণ্ড্ৰইড মোবাইল লাগে বুলি আৰু মোৰ নিচিনাকৈ আপোনালোকেও ভিডিঅ' হয় পিছে ককা আমাৰ অনুষ্ঠানলৈ আহি আপোনাক কেনেকুৱা লাগিছে? আপোনালোকে ইয়ালৈ আহি পেলাই মানে কি বুলি ক'ম এতিয়া তোমাক মানে মই এতিয়া ভাল লাগিছে বুলি ক'লেও বেয়া পাবা ভালেই লাগিছে একদম মজা करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ मेरे को जान no